Hello guys, আজি আমি শিকিম বিভাজ্যতা মানে হল ডিভিজিবিলিটি রুল। ডিভিজিবিলিটি রুলৰ আমি প্ৰথম শিকিম দুইৰে বিভাজ্য সংখ্যাবোৰ। দুইৰে বিভাজ্য সংখ্যাবোৰ চিনি পোৱা একমাত্ৰ এটাই নিয়ম আছে যে কি এককৰ স্থানত কি থাকিব 0 2 4 6 8। গতিকে এককৰ স্থানত যদি এই সংখ্যাকেইটা আমি দেখিলো গতিকে আমি ডাইৰেক্ট কৈ দিম যে যদি একৰ ঘৰত 0 আছে সেই সংখ্যাটো 2 ৰে হৰণ যাব, 2 থাকিলে 2 ৰে হৰণ যাব, 4 থাকিলে 2 ৰে হৰণ যাব, 6 and 8 থাকিলে 2 ৰে হৰণ যাব। আমি জানো 10 টোক 2 ৰে হৰণ যায় বুলি জানো কাৰণ 2 5 গুণ 10, কিন্তু সেইটো কথা নাজানি যদি আমি তেনেকে চাও টেকনিকটো ইউজ কৰি একৰ ঘৰত কি আছে 0 আছে গতিকে এটো 2 ৰে হৰণ যায়। ঠিক তেনেদৰে এটো চাও একৰ ঘৰত মানে একৰ ঘৰত ইয়াতে 3 আছে 23ক 2 ৰে হৰণ না যায় কাৰণ এটো একৰ ঘৰত 3 আছে গতিকে এটো 2 ঠিক তেনেদৰে 12ৰ একৰ ঘৰত 2 আছে 2 6 গুণ 12 এটো হৰণ যায়। ঠিক তেনেদৰে 4 আছে এটো হৰণ যাব। ঠিক তেনেদৰে ইয়াৰ একৰ ঘৰত 6 আছে এটো যাব, 8 আছে 2 ৰে হৰণ যাব, একৰ ঘৰত 6 আছে 2 ৰে হৰণ যাব, ইয়াৰ একৰ স্থানত 7 আছে 2 ৰে হৰণ না যায়, 9 আছে 2 ৰে হৰণ না যায়, একৰ স্থানত আছে 2 গতিকে এই 172 টো 2 ৰে হৰণ যাব। 144 আর আমি আর বাকি হৰণ কৰি নাচাওৱে আর এটো ডাইৰেক্ট কৰি দিম যে এটো 2 ৰে হৰণ যাব। ঠিক তেনেদৰে 2019 চনটো মই লিখি দিছো একৰ স্থানত কি আছে 9 আছে গতিকে এইটো 2 ৰে হৰণ না যায়। একৰ স্থানত আছে 2 এটো হৰণ যাব। একৰ স্থানত আছে 0 গতিকে 0 থাকিলে 2 ৰে হৰণ যায় না নাযায়, 0 থাকিলে যায় গতিকে এটো 2 ৰে হৰণ যাব। ঠিক তেনেদৰে 191 191 এটো 2 ৰে হৰণ যাব নে এটো 2 ৰে হৰণ না যায় কাৰণ একৰ স্থানত 1 আছে যেটো এই নিয়মটো মতে মানে নাই আৰু এটো আমি যে কলো 144ক 2 ৰে হৰণ যায় মানে 4 টো চাই আমি কৈ দিছো বাৰু আমি এটা পৰীক্ষা কৰি চাও যে যায় না নাযায় গতিকে আমি দীৰ্ঘ হৰণ নিয়মেৰে হৰণ কৰি দিছো 144ক 2 ৰে গতিকে হৰণ কৰোতে আমাৰ বাকি ৰৈছে 0 বাকি 0 ৰৈছে মানে কি 2 ৰে সম্পূৰ্ণভাৱে হৰণ গৈছে গতিকে ঠিক তেনেদৰে আৰু এটা আমি প্ৰমাণ কৰি চাইছো যে 191ক আমি গম পালো নিয়ম এই টিকটো ইউজ কৰি যে 191ক 2 ৰে হৰণ না যায়। তথাপিও আমি এবাৰ প্ৰমাণৰ কাৰণে প্ৰুফৰ কাৰণে 191ক 2 ৰে হৰণ কৰি চালো গতিকে বাকি আমাৰ ৰল কি 1 গতিকে বাকি 1 ৰৈছে মানে কি বাকি ৰৈছে মানে কি কমপ্লিটলি বা সম্পূৰ্ণভাৱে হৰণ যোৱা না গতিকে এইটোৱে হল 2 ৰে বিভাজ্যতাৰ নিয়ম বা 2 ৰে হৰণ যোৱা সংখ্যা উলিওৱা বা সংখ্যা চোৱা নিয়ম। গতিকে বেলেগ একো কৰিব নালাগে আমি 2 ৰে হৰণ যোৱা সংখ্যা চাবৰ কাৰণে কি চাব লাগিব একৰ স্থানত 0 2 4 6 8 এগেটা আছে না চাব লাগিব। এবাৰ আমি শিকিম 3 ৰে বিভাজ্য সংখ্যাবোৰ মানে 3 ৰে বিভাজ্য সংখ্যাবোৰ বাছি উলিওৱা নিয়ম। মেন পদ্ধতিটো হল 3 ৰে যিকোনো এটা সংখ্যা বাছি ওলাই যে সেইটো সংখ্যা 3 ৰে হৰণ যাব নে না যাব সেই মানে মেন নিয়মটো হল কোনো এটা সংখ্যাৰ অংক কেইটা যোগ কৰিলে যদি যোগফলটো 3 ৰে হৰণ যায় তেনেহলে সম্পূৰ্ণ সংখ্যাটো 3 ৰে হৰণ যাব। মানে ধৰা হল মই ললো যে 12টো এনেটো আমি জানো যে 12টো 3 ৰে হৰণ যায় তথাপিও এই নিয়মটো দি আমি কৰি চাও 12টোৰ অংক কি আছে 1 আছে আৰু এটা আনটো অংক কি আছে 2 আছে এই দুটা অংক যদি আমি যোগ কৰো তেনেহলে কি হ'ব 2 1 হ'ব আমাৰ 3 3টোক 3 ৰে হৰণ কৰি চাও এটা 3ক 3 ৰে হৰণ কৰিলে যাব না নাই যাব 3ক 3 ৰে হৰণ কৰিলে একবাৰ যাব গতিকে এই সম্পূৰ্ণ 12 সংখ্যাটোক 3 ৰে হৰণ যাব। গতিকে এই আমি গম পাও আমি 12টো যাব কিন্তু আমি ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত এই পদ্ধতি ইউজ কৰিব পাৰো। এটা 229 এটো আমি কেনেকৈ জানিম যে এটো 3 ৰে হৰণ যায় না না যায় গতিকে আমি এই যদি পদ্ধতি ব্যৱহাৰ কৰিলে কি হ'ব অংক কেইটা যদি যোগ কৰো প্ৰথম অংকটো আছে আমাৰ 2 দ্বিতীয় অংকটো আছে আমাৰ আকৌ 2 তৃতীয় অংকটো আছে আমাৰ 9 এই তিনিটা যদি আমি যোগ কৰো কি হ'ব 2 2 4 4 9 13 13টোক 3 ৰে হৰণ যাব নেকি না যায় গতিকে এই 229টোক 3 ৰে হৰণ না যায় গতিকে আমি তাত প্ৰমাণ দেখাই দিছো প্ৰমাণ কৰি মানে দীৰ্ঘ হৰণ কৰি 3 ৰে 229ক হৰণ কৰোতে বাকি ৰৈছে 1 বাকি 1 ৰৈছে মানে কি গতিকে এইটো 3 ৰে হৰণ না যায়। ঠিক তেনেদৰে আমি এবাৰ 117ক আমি মানে এই পদ্ধতিটো ইউজ কৰি চাও যে 3 ৰে হৰণ যায় না না যায় গতিকে এটো পটকতে মই হয়তো বুজাওতে অলপ সময় লাগিছে কিন্তু আপোনালোকে যেতিয়া কৰিব তেতিয়া
পটককৈ ওলাই যাব সো 117 তো কি এককৰ ঘৰত কি আছে 1 মানে সৰি একক নহয় প্ৰথম স্থানত বা শতকৰ স্থানত একক দশক শতকৰ স্থানত কি আছে 1 দ্বিতীয় মানে স্থানটোত কি আছে 1 আৰু তৃতীয় স্থানটোত আমাৰ কি আছে 7 এই গোটেইকেইটা লগ লাগি আমাৰ কি হ'ব যোগ কৰিলে 1 1 2 2 7 9 9 তো 3 গুণিত হয়নে নহয় মানে 9 3 ৰ হৰণ যায় নে নাই গতিকে 9 3 ৰ হৰণ যায় গতিকে সম্পূৰ্ণভাৱে 117 কো হৰণ যাব 3 ৰে গতিকে গম পালো আমি ঠিক তেনেদৰে আমি যদি চাও 111 তো হৰণ যায় না বাৰু এবাৰ আমি এই গোটেই কামখিনি নকৰাকৈ কৰিম তাতে ডাইৰেক্ট কৰিম এইবাৰ নেলেখাকৈ তারা আপোনাক খুদিছে যে 111 তো 3 ৰে হৰণ যায় না আপুনি ডাইৰেক্ট ক'ব যে 1 + 1 + 1 3 1 1 2 2 1 3 গতিকে 3 গুণিত হয় গতিকে 111 তো 3 ৰে হৰণ যাব ঠিক তেনেদৰে 17 তো আমি নাযায় বুলি গম পাওই তথাপিও বাৰু আমি নিয়মটো কৰি চাও নিয়মটো মতে 1 + 7 1 7 কি 8 8 তো 3 গুণিত হয় নেকি নহয় গতিকে বা 3 8 তো 3 ৰে হৰণ যায় নেকি না যায় গতিকে 17 না যায় ঠিক তেনেদৰে আমি এবাৰ 144 কৰি চাও 144 ডাইৰেক্ট কৰিম মই এইখিনি কাম নকৰো ডাইৰেক্ট কৰিম 1 4 5 5 4 কি 9 9 তো 3 গুণিত হয় গতিকে 144 3 ৰে হৰণ যাব গতিকে প্ৰমাণৰ কাৰণে মই 144 দেখাই দিছো যে 3 ৰে হৰণ কৰি চাছো 3 ৰে হৰণ কৰি চাওতে বাকি ৰৈছে কি 0 বাকি ৰৈছে নেকি কমপ্লিটলি হৰণ গৈছে বা সম্পূৰ্ণভাৱে হৰণ গৈছে মই এটা সম্পূৰ্ণভাৱে হৰণ নোযোৱাৰ প্ৰমাণ দেখাছো সম্পূৰ্ণভাৱে হৰণ যোৱাৰো প্ৰমাণ দেখাছো যাতে নিয়মটো আপোনালোকে ভালকৈ বুজি পায় গতিকে এতিয়া এটা এই মানে কি আমাৰ 6 ডিজিট মানে 6টা অংকযুক্ত আমি সংখ্যা এই সংখ্যাটো চাম 3 ৰে হৰণ জানা গতিকে আমি ডাইৰেক্ট যোগ কৰি চাম 1 1 2 3 3 0 3 3 4 7 7 2 9 9 1 10 10 হলে 3 ৰে হৰণ না যায় গতিকে কি এই সম্পূৰ্ণ সংখ্যাটো 3 ৰে হৰণ না যায় ঠিক তেনেদৰে আমি 27 টো চাও বাৰু 27 টো কি হ'ব 2 যোগ আৰু কি আছে 7 2 হাতে কি 9 27 টো হৰণ যাব 3 ৰে আৰু এইটো আমি এনে জানো ধৰা এই আমি এবাৰ এইটো সংখ্যা লৈছো এইটো গতিকে কি আছে 9 যোগ 7 যোগ 8 9 হাতে 16 16 8 16 24 24 3 ৰে হৰণ যায় নাই 24 3 ৰে হৰণ যাব গতিকে এইটুকু 3 ৰে হৰণ যাব এআই হল 3 ৰ বিভাজ্যতাৰ মানে 3 ৰে এটা সংখ্যা হৰণ যায় না যায় পটককৈ চাবৰ কাৰণে নিয়ম এইবিলাক পৰীক্ষাত এনেকৈ নাই যে এইটো সংখ্যা 3 ৰে হৰণ যাব লঘিষ্ঠকত প্ৰয়োগ কৰিব লাগে ধৰা 1 1 1 আছে আৰু তলত আছে ধৰা 9 7 8 আমি এই পদ্ধতি ব্যৱহাৰ কৰি আমি ডাইৰেক্ট উলিয়াব পাৰিম অলপ আগতে আমি শিকিলো যে 2 ৰে হৰণ যোৱা সংখ্যা গতিকে এটো আমি একটো চাই ডাইৰেক্ট কম এটো 2 ৰে হৰণ না যায় এটো যায় এটা তো গলে নহব লঘিষ্ঠকত প্ৰয়োগ কৰতে গতিকে এবাৰ চাম আমি কি 2 ৰে হল এবাৰ আমি চাম 3 ৰে হৰণ যোৱা 3 ৰে হৰণ যায় না যায় গতিকে 1 1 2 2 1 কি 3 এটো চাম 9 হাতে 16 16 8 24 গতিকে এইটো দুটা 3 ৰে হৰণ যায় গতিকে আমি কটাকটি কৰিব পাৰিম এটো কিমান যাব 3 3 গুণ 9 10 11 2 বাকি ৰল 3 7 গুণ 21 গতিকে আকৌ 3 দি কি 3 3 গুণ 9 এবাৰ 7ক 3 2 গুণ 6 1 বাকি ৰল 18 হল 3 6 গুণ 18 এনেকৈ আমি লঘিষ্ঠকত প্ৰকাশ কৰিব পাৰিম গতিকে এইটো আছিল আমাৰ 3 ৰ বিভাজ্যতাৰ নিয়ম এইবাৰ আমি শিকিম বিভাজ্যতাৰ 6 ৰে বিভাজ্য সংখ্যাবোৰ চিনি উলিওৱা নিয়মবোৰ গতিকে মই 6 মানে 4 আৰু 5 এৰি ডাইৰেক্ট 6 ৰ বিভাজ্যৰ নিয়ম দিয়াৰ এটা কাৰণ আছে যে এই 6 ৰ বিভাজ্যৰ নিয়মটো 2 ৰে বিভাজ্য সংখ্যা আৰু 3 ৰে বিভাজ্য সংখ্যাৰ লগত লিংক আছে গতিকে মাজতে মই 4 আৰু 5 এৰি ডাইৰেক্ট 6 লৈ আইছো গতিকে নিয়মটো হল যদি কোনো এটা সংখ্যাক মানে 6 ৰে বিভাজ্য সংখ্যাবোৰৰ নিয়ম যদি কোনো এটা সংখ্যাক 2 আৰু 3 দুটা সংখ্যাৰে হৰণ যায় তেতিয়াহে তাৰমানে 6 ৰে হৰণ যায় যদি 2 ৰে যায় কিন্তু 3 ৰে না যায় তেতিয়া 6 ৰে না যায় যদি 3 ৰে যায় কিন্তু 2 ৰে না যায় তেতিয়াও 6 ৰে হৰণ না যায় মানে কি 2 আৰু 3 দুটাৰে হৰণ যাব লাগিব মাস্ট বি মানে দুটা দি যাব লাগিব এতিয়া আমি চেক কৰি চাও যে 18 তো অবশ্যই আমি জানো যে এটো কি 6 ৰে হৰণ যায় তথাপিও এই নিয়মটো ফলো কৰি চাও আমি 18 তো ফার্স্ট একক ঘৰ আছে কি 8 8 আছে মানে কি এটো 2 ৰে হৰণ যাব না নাই 2 ৰে হৰণ যোৱা নিয়মটো কি আছিল মানে 2 ৰে হৰণ যোৱা সংখ্যা চাবৰ কাৰণে কি আমি চাব লাগিছিল এককৰ স্থানত 0 2 4 6 আৰু 8 চাব লাগিছিল গতিকে ইয়াতে আছে না 18 ত
8 আছে গতিকে এটো 2 দি যাব বুলি গম পালো গতিকে এবাৰ 2 দি 6 দি হৰণ যোৱা সংখ্যা 6 দি মানে হৰণ যাবলৈ আৰু কি দি যাব 3 দি গতিকে 2 দি যায় বুলি গম পাৰো 3 দি চেক কৰিলো কেনেকৈ চেক কৰিম 3 দি 3 নিয়মটো হল অংককেইটা যোগ কৰিব লাগে 8 একে কি 9 মানে কি 3 গুণিত হল গতিকে 18 টো 3 ৰে হৰণ যায় গতিকে 18 টো কি 2 দিও গল 18 টো 2 দিও গল 3 দিও গল গতিকে কি এটো 6 দিও যাব ঠিক তেনে এবাৰ 15 টো চেক কৰো 15 টো ফার্স্ট আমি 2 দি চেক কৰো এখন ঘৰত কি আছে 5 আছে 2 দি যাব নেকি না যায় আর 3 দি চেক নকৰো আমি 3 দি কিবা গেলেই বা কিন্তু 2 দি তো নেগল গতিকে আর এটো 6 দি না যায় এটো 6 দি না যায় 27 টো এবাৰ চেক কৰো আমি 27 টো কি আছে এখন ঘৰত 7 আছে 2 দি যাব নেকি না যায় আর 3 দি চেক নকৰো আর আমি 3 দি যাব এটো কিন্তু 9 3 গুণ 27 তথাপিও আর এটো 6 দি না যায় গতিকে এবাৰ এটো চেক কৰিম এই এটো একেই কথা হল গতিকে এটো কি 1 আছে একৰ ঘৰত 1 আছে মানে কি 2 দি হৰণ না যায় বা বাই চান্স আমি কেতিয়াবা বাৰু 3 দি চেক কৰিলো যে ফার্স্ট 3 দি চেক কৰা গেল 3 দি চেক কৰা গেলে কি হ'ব এটো চেক কৰিলো যে কি 1 যোগ 1 যোগ 1 3 হল 3 দি 3 হৰণ যায় গতিকে 1 ঘৰক 3 দি যাব কিন্তু তাৰে পাছত 2 দি চাব লাগিব হয়তো কেতিয়াবা 3 দি চাও যাব পাৰে কিন্তু 2 দি চাব লাগিব তাৰে পাছত বা কেতিয়াবা 2 দি আগে চাব যাব পাৰে 3 দি চাব লাগিব বা কেতিয়াবা 2 দি চালে আমি গম পালো যে 2 দি হৰণ না যায় 3 দি নাচাওয়ে আর মানে এটা নেকুয়া আর গতিকে এটো 3 দি গৈ যাব হৰণ কিন্তু 2 দি না যায় গতিকে এটো 6 দি না যায় এটো 6 দি না যায় 128 টো কি 8 আছে একৰ ঘৰত গতিকে এটো 2 দি যাব গতিকে আমি 2 দি যাব বুলি গম পালো গতিকে এবাৰ 3 দি হৰণ যাব নে চাব লাগিব গতিকে 2 একে 3 3 যোগ 8 বা একে 2 3 3 8 11 হলি কি 3 দি যাব নেকি হৰণ না যায় গতিকে এটো 2 দি গেলেও 3 দি না যায় গতিকে 6 দি না যায় মানে 6 দি হৰণ যোৱা সংখ্যা আমি জানিবৰ কাৰণে আমি গম পাব লাগিব যে হেতু 2 দিও যাব লাগিব হেতু 3 দিও যাব তেতিয়া 6 দি যাব অকল 2 বা অকল 3 দি হেতুই আৰু মেন নিয়ম গতিকে এবাৰ আমি ডাঙৰ সংখ্যা এটা চাও এইটো চাও গতিকে এটো এই চাবই না লাগে একৰ ঘৰত কি আছে 1 আছে তাৰমানে আর কি 2 দি না যায় আর 3 দি গলেও কিবা কাৰণত আর এটো 6 দি না যায় গতিকে এটো না যায় বুলি গম পালো এবাৰ এটো চালো হো 2 আছে একৰ ঘৰত গতিকে এটো 2 দি হৰণ যাব গতিকে এতিয়া আমি চাব লাগিল বাধ্যত পৰি গলো যে 3 দি হৰণ জানে চাব লাগিব গতিকে 8 2 10 10 2 12 12 2 কি 14 নাই 3 দি না যায় তাৰমানে 14 তো 3 গুণিতক নহয় গতিকে এইটো সংখ্যাও 6 দি হৰণ না যায় এবাৰ 108 আমি চালো মৃত্যুঞ্জক চাম এবাৰ আমি গতিকে 1 যোগ 0 যোগ 8 আছে মানে আমি 3 দি চালো আৰু প্ৰথম 1 0 1 1 8 9 তাৰমানে কি 3 দি হৰণ যাব ও আৰু 8 আছে একৰ ঘৰত তাৰমানে কি একটা ভিতৰত আছে না নাই গতিকে 2 দিও যাব 3 দিও যাব 2 দিও যাব এটো গতিকে 108 টো 6 দি হৰণ যাব গতিকে ইয়াতে মই কিছুমান প্রুফ দিছো মানে কি 140 মানে কি যে আমি পালো যে কি 111 তো 3 ৰে হৰণ না যায় বুলি পালো গতিকে 3 নহয় 6 দি হৰণ না যায় বুলি পালো গতিকে 6 দি হৰণ কৰি দেখাই বাকি ৰৈছে মানে কি কমপ্লিটলি হৰণ না যায় সম্পূৰ্ণভাৱে না যায় 144 তো 6 দি সম্পূৰ্ণভাৱে হৰণ গৈছে গতিকে 144 তো হৰণ যায় না যায় আমি টেকনিকটো দি ইউজ কৰি চাও আমাৰ ট্ৰিকটো দি কৰি চাও 4 আছে একৰ ঘৰত গতিকে কি 2 দি হৰণ যাব গতিকে আমি 3 দি চাব লাগিল এবাৰ অলৰেডি আমি আগতে গমে পাইছো এটো 3 দি যাব তথাপি আৰু একবাৰ চেক কৰো 1 যোগ 4 যোগ 4 গতিকে কি হল 4 4 আর 8 1 9 9 মানে কি 3 দি হৰণ যাব 2 দি গল 3 দি গল 140 সেখানে কি 6 দিও যাব গতিকে 6 দি হৰণ যাব কাৰণ বাকি শূন্য ৰৈছে দেখাই দিয়া গৈছে এই হল মানে 6 ৰে বিভাজ্য সংখ্যা উলিওৱা নিয়ম গতিকে আজিলৈ ভিডিওটো ইমানতে সামৰিছো গতিকে আমি নেক্সট পাৰ্টত বাকি সংখ্যা কেইটা কম আৰু মই ক্লাস 10 ৰ মানে সিলেবাসটো ম্যাথছৰ সিলেবাসটো ইয়াতে কভাৰ কৰিম বুলি ভাবিছো মোৰ চেনেলত গতিকে ফাৰ্স্ট মই লেসন নম্বৰ 5 তো মানে শিকাম বুলি ভাবিছো ক্লাস 10 ৰ ম্যাথছৰ মানে এবাৰৰ কাৰণে সমান্তৰ প্ৰগতি বুলি নাম আছে গতিকে হেতু মই মানে ট্ৰিক বিলাকো লাহে দি যাম আৰু মাজে মাজে মানে সেই ক্লাস 10 ৰ ম্যাথছৰ সিলেবাসটো কভাৰ কৰি যাম ধন্যবাদ
মোৰ গতিকে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব